प्रमोद बरुआ दुर्बल दैदेनगिरि जेबो थिरांथा लानो हाया। जेहेतु प्रमोद बरु एजन दुर्बल नेता কোনো এটা সিদ্ধান্ত তেওঁ ল'ব নোৱাৰে। बिटिआर गोरोबथानि मोनसेबो दफाखौ मावफुंनो हायाखै। যি বিটিআৰ একত চুক্তি হৈছিলে চুক্তি মতে যিখিনি দফা দিয়া হৈছিলে সেই দফাবিলাক এটাও পূৰণ কৰিব পৰা নাই। बिटिसि ओनसोलनि जौगाखांनि थाखाय फिन खनसेबाव हाग्रामा महिलानि सरकारखौ रायजो राजाफोरा लुबैबावदों। আমি দেখিছোঁ বিটিসি অঞ্চলৰ ৰাইজে পুনৰবাৰ আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াকে বিচাৰিছে। बे बाथ्राखौ बुंदों आसामनि बारग' मन्त्रि आरो उदालगुरि जिल्ला बिपिएफनि आफादगिरि रिहन दैमारि बिथाङा उदालगुरि जिल्लानि रौता बिआइसिसि सावराय नब्लाङाव जानानै थांनाय उदालगुरि जिल्ला बिपिएफ आइजो गांखौनि उदां सावरायमेल जुथुमायाव बाहागो लानानै रिहन दैमारिया बे बाथ्राखौ बुङो आरो बुंबावोदि बिटिआर गोरोबथानि दफाफोर बे दफाफोरनि मोनसेबो मावफुंनो हायाखै। बिनिखायनो बिटिसि ओनसोलनि रायजो राजाफोरा प्रमोद बर'नि दैदेननाय सरकारखौ नेवसिदों आरो प्रमोद बर' दैदेननाय सरकारनि सायाव फोथायनाय आरो मिजिं गैला। बिनिखायनो फिन सोलायनायखौ लुबैनानै बिटिसि ओनसोलनि जौगाथायनि थाखाय रायजो राजाफोरा हाग्रामा महिला रैखौनो लुबैफिनदों होननानै फोरमायबावो रिहन दैमारिया। बे हाबाफारियावनो आलासि महरै बाहागो लाबावो माजबाद बियाबनि एमएलए सरन बर', धनस्री बियाबनि एमसिएलए प्रेस मोसाहारि, मिरु बिपिएफनि नेहाथारि रबिराम मोसाहारि बिथांमोना। আজি আমাৰ ওদালগুৰি জিলা বিপিএফ দলৰ মহিলা মৰ্চাৰ সাধাৰণ সভা ইয়াৰ অনুষ্ঠিত হৈ আছে এই ৰৌতাত। আৰু আমি বিচাৰিছোঁ আমাৰ বিপিএফ দলৰ মহিলা মৰ্চাটো এটা শক্তিশালী ৰূপত আহিব লাগিব আৰু সেইকাৰণে তেওঁলোকে সকলো কৰ্মীসকলক ইয়াত আমন্ত্ৰণ কৰিছিলে, আমাকো আমন্ত্ৰণ কৰিছে। আৰু আমাৰ ওদালগুৰি জিলা বিপিএফ দলৰ মহিলা মৰ্চাটো যথেষ্ট শক্তিশালী, তথাপিতো আমি কৈছোঁ আৰু শক্তিশালী ৰূপত আহিব লাগিব। কাৰণ এতিয়া ৰাইজেও প্ৰমোদ বড়োৰ নেতৃত্বৰ যি চৰকাৰ সেইটো মানে ইতিমধ্যে নচ্ছাত কৰিছে। কাৰণ তেখেতে সবল নেতৃত্ব দিব পৰা নাই। নিৰ্বাচন সময়ত তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতি তেওঁলোকে ৰাখিব পৰা নাই। যি বিটিআৰ একত চুক্তি হৈছিলে চুক্তি মতে যিখিনি দফা দিয়া হৈছিলে সেই দফাবিলাক এটাও পূৰণ কৰিব পৰা নাই। আৰু সেইকাৰণে বিটিসি অঞ্চল ৰাইজ প্ৰমোদ বড়োৰ ওপৰত কোনো আস্থা বিশ্বাস আৰু ভৰসা নাইকিয়া হৈছে। সেইকাৰণে এতিয়া পৰিৱৰ্তন বিচাৰিছে আৰু সেইকাৰণে আমি এতিয়া বিপিএফ দল হিচাপে আমি ওলাই আহিছোঁ। আকৌবাৰ আমি দেখিছোঁ বিটিসি অঞ্চলৰ ৰাইজে পুনৰবাৰ আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াকে বিচাৰিছে। কাৰণ তেখেতে 17টা বছৰ তেখেতে সবল নেতৃত্ব দি আহিছিলে আৰু বিটিসি ৰাইজে এতিয়া এইটো কম্পেয়াৰ কৰি আছে। যেহেতু প্ৰমোদ বড়ো এজন দুৰ্বল নেতা, কোনো এটা সিদ্ধান্ত তেওঁ ল'ব নোৱাৰে আৰু সেইকাৰণে বিটিসি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বিটিসি অঞ্চলৰ শান্তি সম্প্ৰীতিৰ কাৰণে পুনৰবাৰ হাগ্ৰামা মহিলাৰীকে বিটিসি অঞ্চলৰ ৰাইজে বিচাৰিছে। নমস্কাৰ। আমি ওদালগুৰি জিলা বিপিএফ ওমেন বিপিএফে যিটো সাধাৰণ সভা আমি পাতিছোঁ এইটো আমি খুব আনন্দিত আজি, কিয়নো আমি আজি বিটিসি ইলেকশ্যনৰ পিছত আমাৰ এনেকুৱা জিলা মহিলা মৰ্চাৰ সাধাৰণ সভা হোৱা নাছিলে। গতিকে আমি ওদালগুৰি জিলাৰ লগতে আমাৰ ব্লকৰ আমি সম্পূৰ্ণ আমি দলীয় কৰ্মীৰ লগত আমি এক মঞ্চত আমি আলোচনা কৰিলোঁ। পুনৰ আমি হাগ্ৰামা মহিলাৰ নেতৃত্বত আকৌ বিপিএফ চৰকাৰ আহিব লাগে। তাৰ কাৰণে আমি সকলো মহিলাকে একগোট হৈ পুনৰ বিটিসিক উদ্ধাৰ কৰিবৰ কাৰণে আমি আগুৱাই যাম বুলি আজি মিটিং কৰিছোঁ।